সেইটো পুতুকণ নহয় একেবাৰে ধুমুহা হাতি আহিছে যে কি হ'ল আকৌ পুতুকণ কি হ'ল তোৰ একেবাৰে পানী যোৱা দি ধৰাই আহিছে যে ভাই এতিয়া একদম ঔটেঙা বিচাৰি হাইৰাণ হৈ গৈছো আৰু ঔটেঙা গছজোপা পাবলৈও নাই আজিকালি এফালে পথাৰত গৈ চাকি জ্বলাবলৈ হ'ব এফালে এতিয়া মই ঔটেঙা চাকি বিচাৰিছো কি কৰিম জানো আকৌ সন্ধিয়ালৈ তুলসী তলত এতিয়া চাকি জ্বলাবলৈ হ'ব মই এতিয়া ক'লৈ যাম ক'ত ঔটেঙা গছ আছে কচোন কম মোৰ একদম ইমাৰ্জেঞ্চি হৈছে মা গতো ৰাস্তা ময়ো এতিয়ালৈকে চাকি যোগাৰ কৰাই নাই বৈ ঔটেঙা বিচাৰি আনিব ব'ল এতিয়া চাকি কিনি আনি জ্বলাবলৈ সময় নাই ঔটেঙা ক'ত পাওঁ বিচাৰি আনি সেইটোকে কাটি মেলি চাকি যোগাৰ কৰোঁ আজি মায়ে কুকুৰ খেদন দিব এতিয়া ভগৱানে কোৱা কিবা এজোপা পাইছো আৰু দেই সন্ধিয়াখন যাবলৈও ভয় লাগিছে উপায় নাই নহয় এতিয়া আনিবই লাগিব চাকি জ্বলাবলৈ পুতুকণ তই যা দে মই হ'লে নাযাওঁ মই ইয়াতে ৰখি আছো মোৰ বৰ ভয় লাগে এতিয়া সন্ধিয়া হৈ আহিছে ভূত চুত ওলালে কি হ'ব মই নোৱাৰো দেই যাবলৈ তই যা সেই ভয় পালো মই পাৰোগে তই বুটলা সময়ত আহিলেও হ'ব তই ইয়াতে ৰখি থাক পুতুকণ পাৰিছ নাই ঔটেঙা পাৰিব সেই মাৰ গুলি ঔটেঙাটোত লাগিব চাই পাতখিলাতহে লাগেগে ঔটেঙা এতিয়ালৈকে এটাও হৰাব নাই পৰা এনেই দেৰি হৈছে তাতে আকৌ এতিয়া আৰু দেৰি হ'ব এতিয়া জোৰ পুতুকণ তোৰ বল আছে আৰু জোৰছে মাৰ তই জোৰ দে বুলি কোৱা দেখিহে টপককে হৰিলে ঔটেঙাকেইটা কৈছো নহয় তোৰ বল আছে বুলি সেইকাৰণে হৈছে আকৌ লৈ আনে ফালে অকণমান ধৰিছোন মই দেখা নাই ইমানখিনি ধৰিছো নহবা এটাও নাপাবি আকৌ ইয়াতে চব পেলাই থৈ যামগে মোৰ ভাগৰকেইটা লৈ কৈছো তোৰ বন্ধুৰ লগত এটা চিন্তা কৰিব লাগে নি ভয় নকৰিবি মই আনি আছো দে মানুহক কৈছো ঔটেঙাকেইটাই বৰ দাঙিব নাই পাও গুমুত ওলাই যাব এতিয়া সঁচাকে দেই বৰ ঘৰলৈ দেৰি হৈছে নহয় ভাই গৈ থাক পুতুকণ তহঁতৰ হাতত এতিয়া ঔটেঙা কি কৰিবি এতিয়া ভেবেলা নকবা বৰ দুখৰ কাহিনী হৈছে চাকি জ্বলাবলৈ ঔটেঙা বিচাৰি হাইৰাণ এফালে চাকি কিনিবলৈ পইচা নাই সেইকাৰণে ঔটেঙাকে চাকি লগাই দিম আৰু আজি যা সোনকালে আহিবি আকৌ আমাৰ ঘৰলৈ হ'ব ভেবেলা কিন্তু আপুনি আমাৰ ঘৰলৈ যাব লাগিব আকৌ যাম কিয়নো নাযাম গৈ থাকো ভেবেলা আমাৰ পিনে এপাক মাৰিব যাম ভেবেলে গাঁওখনত এপাক নামাৰিলে হ'ব জানো তাকেহে ভেবেলা খুৰী কি কৰিছেনো ভিতৰত তোমাৰ ইয়াত বাহিৰত এই প্ৰসাদখিনি উলিয়াই মেলি থৈ দিছে গৰুজনীয়ে খালে কি হ'ব বাৰু আমি এনেকুৱা প্ৰসাদ নাখাওঁ আকৌ গৰুৱে খালে আৰু আমি নাখাওঁ আমি নাখাওঁ আমি প্ৰথমে খুৰীৰ লগত সোমাইছো আকৌ আৰু আমাক যদি গৰুৱে খোৱা প্ৰসাদ খাবলৈ আমি আৰু নাখাওঁ আৰু দেই তহঁতে পালেহি পিছে খুৰী আমাৰ খাব সময় নাই দেই আমি পলষ্টিন লাইন যে তাতে সুমিয়াই দিলে হ'ল এইটো কেনেকুৱা কথা তহঁতক খাবৰ কাৰণেহে মই যোগাৰ কৰিছো খুৰী দিলে দিয়ক সোনকালে আৰু বহুতৰ ঘৰত সোমাবলৈ আছে আমাৰ বুকত সোমাবলৈ আছে জল্দি কওক নহ'বা দেৰি হ'ব এতিয়া হয়তো নহ'লে বা আমাৰ বুকত একেবাৰে সেই বুধমাহ গজালি ওলাবগৈ ইমান দেৰি কৰি থাকিলে আপোনালোকৰ ঘৰতে হ'ব দে তহঁতৰ কথা মতে হওক পলষ্টিনকেইটা উলিয়া আমিচোন পলিথিন নানিলে কি হ'ব এতিয়া ময়ো পাহৰি থাকিব আমাৰ ঘৰতে লৈ ল'মগে পিছে খুৰী আমি গৈ থাকো এতিয়া যা তহঁতে হ'লে মোক ভালকে আশীৰ্বাদ দিবি আকৌ হ'ব ভেবেলা চিন্তা নকৰিব কৃষ্ণ বৰ্মা আশীৰ্বাদ দিয়াতকৈ আমি হাতটো চাহকে দিম ভেবেলা মুঠতে আপুনি চকু দুটা ভালকে মুদি থাকক আকৌ টিকিট তাতে কৰি থাকিলে মানে আমি আশীৰ্বাদ দিলেও আকৌ নাভাবিব ভেবেলা পুতুকণে ঠিকে কৈছে হ'ব দে মই চকুকেইটা ভালদৰে মুদি আছো পুতুকণ আমাৰ প্ৰাৰ্থনাটো আৰম্ভ কৰ আকৌ গাইছো তুলসী তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰ হৰধেনু ধৰে ভেবেলাইনো কিনো কৰিব তুলসীৰ তলতে সৰু সুৰাকৈ নিয়মেটি কৰিছে লগতে মাহ প্ৰসাদ কেইটামানো দিছে সেয়া আৰু ভেবেলা যেন বৰলা হৈ আছে ভেবেলা ভাল বৌ এজনী দিয়ে তাকে আমি বিচাৰো আৰু এইখিনিয়ে আমাৰ প্ৰাৰ্থনা হৰি ৰাম আৰু এই ভেবেলা সোনকালে বিয়াখন হৈ গ'লে আমি সোনকালে বৌ এজনী পাওঁ লগতে আমি ভতিজা এটা পাওঁ এইখিনিয়ে প্ৰাৰ্থনা আৰু হৰি ৰাম পুতুল মই এতিয়া উঠিব পাৰোঁনে উঠা ভেবেলা তহঁতে কিন্তু বৰ বেলেগ আশীৰ্বাদ দিলি দেই তহঁতে আজি নুঠিবি নেকি ভেবেলা ঘৰত ইমান দেৰি কৈছে আমাৰ ঘৰলৈ কেতিয়া যাবি হ'ল তাইকি যাব এতিয়া আমাৰ ঘৰত একবাৰ ধুনীয়াকৈ ৰেডি কৰি দিছোঁ একবাৰ তাতে মুখত দিলে অকল পেটলৈহে পাবগৈ সেনেকুৱাকৈ ৰেডি কৰি দিছোঁ বৰ সোনকালে এতিয়া মই নকওঁ আমাৰ ঘৰত গ'লেহে গম পাবি তহঁতে যাবলৈ ওলালি মই মাহ প্ৰসাদখিনি যে ৰেডি কৰিছোঁ তহঁতে কি নাখাওঁ নি নে মাহ প্ৰসাদৰ মূল্যই নাইকিয়া হৈ থাকিলে সেইবুলি কোৱা দেখি এখনে ল মাৰিলে যে আৰু কি এনে বস্তু দিছেনো তোৰ পৰাই গ'লগে যে সিহঁতে কি বস্তু আকৌ মুখত দিলেই পেটলৈ যোৱাগে মোৰ যাব লাগিব
কি আচৰিত চবতে মাহ প্ৰসাদে খাই আহিলে এতিয়া আকৌ মই দিওঁতেনে মাহ প্ৰসাদৰ এতিয়া মূল্যই নাইকিয়া থাকিলে সেইটো বুঢ়াটোৱেনো কিনো মুখত দিলেই পেটলৈ যোৱাকৈ কি সেই কি বস্তু নাম ক'লে নাজানো আৰু কিনো মুখত দিলেই পেটত পায়গে ততে আহিল অথনিৰ পৰা ৰৈ আছো ততে কেতিয়া আহিবি ইমান দেৰি কৰিলি যে ভেবেলকা ৰখা দিছিল আকৌ হেৰি নহয় বমাই বৰ্তাই কৈছিলে কি মুখত দিলে পেটলৈ পাবগে কি বস্তু আপোনালোকে কি বস্তু খাবলৈ দিম কৈছে না মা সেইটো কি বস্তু আকৌ আপুনি আচৰিত হৈ গৈছে যে কি বৰ্তাই আপোনাক কোৱা নাই নি বৰ্তাই আকৌ আমাক কৈ থৈ আহিছে ভেবেলকাৰ লগত কি মুখত দিলে মানে সেই পেটত পাবগে বুলি আমি সেইকাৰণে জল্দি জল্দি আহিছো ভেবেলকাৰ লগত প্ৰসাদে নাখালো বাপেকে বমা আপুনি কি খাবলৈ দিবনো আমাক মগু চানা নাৰিকল আপেল গোটাই থৈছো আৰু ভিতৰতে পাকঘৰত পায়স বনাই থৈছো আকৌ বৰ্তাই আমাক এনেই মিছাকে ক'লে আমি ভেবেল দাৰ আগত চানা নাখালো কাৰণে ভেবেল দাই আমাক বেয়া পাইছে এনেই ইমান জল্দি আহিলো দেই হ'ব এতিয়া মই পায়সখিনি লৈ আনো খাই বৈ মেলি আকৌ যাবিগে পুতুল দেখিলি বৰ্তাই আমাক ইমান মিছা কথা ক'লে মইচোন মাতি থৈ অহা বহু দেৰিয়ে হ'ল তহঁতে এতিয়া আহিছ যে আমি এতিয়া আহিছো আৰু আপুনি একেবাৰে গোটেই দেৱালী লিখিয়া একেবাৰে গোটেই তুলসী তলত নাইট ফিটিং কৰি একেবাৰে জিলিক জালাক কৰি থৈছে যে বৰ্তা বুঢ়া হলো কি হ'ল মনটোতো বুঢ়া হোৱা নাই ধুনীয়াকে সজাইছো আকৌ তুলসী তলখন ভাল কৈছে বৰ্তা ভাল কৈছে কিন্তু আমাকহে মিছাকে ক'লে কিবা কৈছিলি নেকি পুতুল নাই বৰ্তা একো কোৱা নাই পিছে বৈ এতিয়া ভিতৰত গৈ পায়স খাই লগে বলা সেই বৰ্তা আপুনি যে অথনি কৈছিলে কি মুখত দিলে পেটত পৰি যায় সেইটো বস্তুটো নিদিয়ে নি আমাক খাবলৈ খুৰাহঁত মই পায়সৰ কথাহে কৈছিলো আৰুনো ক বেলেগ বস্তুটো কি বস্তুনো পেটত মুখত দিলে পেটত পৰি যোৱাকে কি বস্তু আছেনো মই পায়সৰ কথাহে কৈছিলো ফেলফেলীয়াকে বনাই থৈছে বুলি আমি আকৌ বেলেগ বস্তু বুলিহে ভাবিছিলো এতিয়া খাই লহি ব'লক বৰ্তা